প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে মই পথাৰত যাবলৈ ওলাইছোঁ আৰু ইতিমধ্যে পথাৰত কঠীয়া ৰুই শেষ হৈ গ'ল আৰু সেই বিষয়ে অকণমান আলি চালি ভাঙি আছে নেকি অকণমান চাই আহোঁ, আপোনালোককো দিখাই লৈ আহোঁ কেনেকুৱা হৈছে। বৰ্তমান এক ধাৰি দুই ধাৰিটো সাজাল ধৰিছে আৰু এইখিনি জাৰ্ণি কৰাটো মই দিখাই নাথাকোঁ, ডাইৰেক্ট পথাৰত দিখাই দি আছোঁ আপোনালোকক। আহক, মই দেখি আছোঁ বৰ্তমান। ৰ'বা, এতিয়া বাঁহৰ কৰি ইয়াৰ পৰা সীমা এই তালৈকে এই আলিবোৰ ভাঙি থাকে, সেইকাৰণে চাব আহিব লগা হয়। এই মেইনলি সেই সীমাটো ভাঙি আছিলে যোৱা পৰহি। পানীটো গৈ আছে ৰাতিৰ পৰা দিনলৈকে। মই যেতিয়া আহিলোঁ দেখা পালোঁ পানীটো শুকাই আছে। তাৰমানে পানী শুকালেই ভাল নহয়, কাৰণ বন গাহ গজি উঠে। কাৰণ ঢিলা হৈ থাকিলে গছবোৰ তাৰমানে গ্ৰ'থ লয়, সাজাল ধৰে সোনকালে। সেইবাবে পানীটো ৰাখিবই, মিডিয়াম পানী। বৰষুণ আহি থাকিলে ভাল হয় মাজে সময়ে। আৰু বৰ্তমান এতিয়া দুই বিঘাটো সাজাল ধৰিছে এতিয়া। আৰু এই ধাৰিটো আকৌ শেষত ৰোৱা হৈছে, সেইকাৰণে এতিয়া বৰ্তমান সাজাল ধৰিব পৰা নাই। ৰাংচি আছে, কেমেৰাত ধৰিব নোৱাৰে। গ্ৰাম্য অঞ্চলত এনেকুৱাই আৰু খেতি পথাৰৰ প্ৰয়োজন হয়। 1 বিঘা 2-3 বিঘা যিমানলৈকে কৰে। খেতিখন মেইন, খেতিখন জৰুৰী দৰকাৰ হয়। মানে অকণমান কষ্টকৰ হয়, আলি কাটা, আলি দিয়া বা কঠীয়া তোলা। দেখি আছোঁ সুন্দৰভাৱে সেউজীয়া ধৰিছে এই ধাৰিটো বেছিকৈ। বৰ্তমান সীমাৰ আলিটো ঠিকে আছে, এতিয়া বৰ্তমান পানী গৈ থকা নাই। এইবাৰ খেতি পথাৰ প্ৰায় ৰোৱা হৈছে, এইফালেও হৈছে, কিছু আছে ৰুবলৈ আৰু বাকী। পানী জাম হৈ আছেতো, সেইকাৰণে ৰোৱা নাই। কিবা এটা ভাল লাগে খেতি পথাৰলৈ আহিব। আকৌ অকণমান যদি 15-20 দিনমান পিছত অহা যায় না, তেতিয়াহ'লে আকৌ ভাল লাগিব, কাৰণ ডাঙৰ হ'ব। এই তালৈকে সীমা আছে, সেইফালে নাযাওঁ আৰু এতিয়া। এই আলিবোৰ চেপেটা হৈ যায়, খোজকাঢ়ি থাকেতো। এই আলিটো বান্ধিব লাগিব 2-3 মান পিছতে। বৰ্তমান দেখি আছোঁ ৰ'বা, এইখিনি বিশেষকৈ বহুত বেয়া হৈছে। এই আলিটো এইটো বহুত মানুহে খোজকাঢ়ে। এই আলিটো মেইন হৈ আছে, এইখন আলিটো আমাৰ ইয়াৰ পৰা এই তালৈকে ভিতৰত যায় তাৰমানে মানুহবোৰে খেতি পথাৰলৈ। আৰু আলিবোৰ বিশেষকৈ ভালকৈ দিব লগা হয়, কাৰণ পানী নাথাকে। যিকোনো আৰু সকলো পথাৰতে আলিবোৰ বান্ধোন দিবই লাগে, নহ'লে পানীবোৰ নৰয়।
বাহাৰ কৰি আহি পালোঁ। তো মই আপোনালোকক দেখালোঁ অকণমান খেতি পথাৰখন কেনেকুৱা হৈছে। আৰু এয়াই গাঁও অঞ্চলত বিশেষকৈ খেতিখন প্ৰধান, সেইবাবে খেতিখন থাকিবই লাগে, নহ'লে অকণমান চলাত কষ্ট হয়। আৰু আজিৰ ভিডিঅ'টো ইমানে। যিসকলে ভিডিঅ'বোৰ চাই আছে সেইসকলে ধন্যবাদ থাকিল, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ থাকিল।